হেল্ল' গুড মৰ্ণিং এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমি যাবলৈ ওলাইছোঁ সোণাৰী অলপ বজাৰ কৰিবলৈ বুলি আহক তেতিয়াহ'লে ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰোঁ। এয়া আমি পালোহি আৰু সোণাৰী। ইয়াতে আমি বজাৰ অলপ কৰিম কাপোৰৰ। দেখিছেনে বাৰু, এখন দোকানতে কৰিম। ইমান ধুনীয়া ধুনীয়া কাপোৰবিলাক। এইফালে চাওকচোন। এইফালে মাহঁতে কাপোৰ চাই আছে। দেখিছেনে বাৰু, ইমান ধুনীয়া ধুনীয়া কাপোৰ। এইফালে দেখিছেনে বাৰু, এযোৰ কাপোৰ ইমান ধুনীয়া, অফাৰ দি আছে। এইফালে দেখিছেনে বাৰু, টচ মুগা যোৰা অফাৰ দি আছে। এইফালে ছিংগুল চাদৰ, ওপৰত মেখেলা, এইফালে আকৌ মেখেলা। এইফালে মাহঁতৰ কাপোৰ বজাৰ কৰি হৈ গ'ল। এতিয়া আমি এয়া চানা বনাইছোঁ, চানা খাবলৈ। চাহ খাই আছে। হাই বদিয়া মাতো। এইফালে দেখিছেনে বাৰু, চাওমিন খায়ো আকৌ আহিলোঁ আইচক্ৰীম খাবলৈ। মাতো মই ৰৈ আছোঁ আইচক্ৰীম ল'বলৈ, আৰু মাহঁতৰ কাৰণেও লৈছোঁ বাৰু। তোমালোকে যাব নাই? ক'ত ওলাইছে?
ঘৰ গৈ আছোঁ। মাতুহঁতৰ ঘৰটো পালেহি আৰু তাহাঁতি নামি দিলে ইয়াতে। আমি গৈ আছোঁ আৰু এতিয়া ঠিক আছে তেতিয়া।